টিচাৰবোৰ মানে বড়ো সাহিত্যৰ কৈ আছিল দিয়া নাই বড়ো মাধ্যমৰ নিযুক্তি মানে টিচাৰ এপইণ্টমেণ্ট টিচাৰটো এপইণ্টমেণ্ট যি ধৰণে পোষ্ট হয় বাৰে বাৰেতো আমি টেট পাতি আছোঁ তাততো কোনো নিযুক্তিৰ বাধাটো একো নাই খালি আবেদনহে কৰিব লাগে বহুত মানে পোষ্ট খালী আছে মানে সেইটো ডিপেণ্ড কৰে টেটত পাছ কৰা ষ্টুডেণ্টৰ ওপৰত আমাৰতো এতিয়াও এডভাৰটাইজ চলি আছে খালি টেটত পাছ কৰা কিমান ষ্টুডেণ্ট আছে সেইটোৱে মেইন কথা কিন্তু কোনোতো বন্ধ নাই নিযুক্তিটো 10 মে'টো আমি নিযুক্তি দিম 10,000 শিক্ষক বিটিআৰ এৰিয়াত নিযুক্তিৰ দায়িত্বটো হ'ল বিটিআৰ কৰ্তৃপক্ষ ইয়াত অসম চৰকাৰৰ লগততো একো নাই গতিকে বিটিআৰৰ যিখিনি স্কুল আছে 3rd গ্ৰেড 4th গ্ৰেড 2nd গ্ৰেড গোটেই নিযুক্তিটো বিটিআৰে কৰিব তাততো অসম চৰকাৰতো কোনো হস্তক্ষেপ নাই খালি অসম চৰকাৰে এটাই কাম কৰি দিব লাগে তেওঁলোকক টেট পাতি দিব লাগে তেওঁলোকে ৰিকুৱেষ্ট কৰিলে আমি টেট পৰীক্ষা পাতিব পাৰোঁ কাৰণ বিটিআৰৰ নিযুক্তি লৈ পেলাই অসম চৰকাৰতো একো কথা নাই চক ব্যক্তিগৰাকীটো নিৰীহটো নাছিলে আৰু এইটোতো পুলিচৰ লগত এনকাউণ্টাৰ হৈছে আমাৰ পুলিচেও দুখ পাইছে এইটোতো ফেক বুলিতো কথাটোতো মই নাজানো যদি কোনোবাই ভাবে ফেক বুলি মই ইনকুৱাৰী দি দিব পাৰোঁ কোনো আপত্তি নাই কিন্তু মই যিমান খবৰ লৈছোঁ পুলিচে নিজে দুখ পাইছে আৰু ব্যক্তিগৰাকীৰ ওপৰতো গোটেই অসমতে কেছ ৰেজিষ্টাৰ আছে গতিকে নিৰীহ বুলি আপুনি কেনেকৈ ক'ব 2024 লোকসভা নিৰ্বাচন আহি আছে চৰ্চা হৈ আছে লোকসভা সমষ্টিত কোকৰাঝাৰ লোকসভা সমষ্টিটো NDAৰ প্ৰাৰ্থী থাকিব কিন্তু বিজেপিৰ হ'বনে UPPLৰ হ'ব সেই পৰিৱেশ এতিয়া আলোচনা হোৱা নাই আলোচনা হোৱাৰ পিছত আমি BPFৰো সমৰ্থন বিচাৰিম কিন্তু বৰ্তমান UPPL উঠিবনে বিজেপি উঠিব এই সিদ্ধান্তটো আমি অহা 2 মাহৰ ভিতৰত ল'ম তাৰপিছত যি দলৰ প্ৰাৰ্থী উঠিব আমি সকলোৰে সহায় বিচাৰিম নাগালেণ্ড আৰু মেঘালয় বিধানসভা নিৰ্বাচন আছে ভাল গোটেইখন আগৰবাৰৰ দৰে হ'ব মেঘালয়ত বিজেপি এইবাৰ খুব ভাল প্ৰদৰ্শন কৰিব পেট্ৰলৰ আমি মানুহকেইজনক চিনাক্ত কৰিছোঁ আৰু আপোনালোকে যিকোনো মুহূৰ্ততে গ্ৰুপকেইটা ধৰা পৰা খবৰ পাব পুলিচে কাম কৰি আছে পুলিচে যিটো পেট্ৰল পাম্পত ডকাইতিয়ে হওক বা অকণমান যিখিনি 2-এজন খবৰ আমি পাইছোঁ যে তেওঁলোকে ডকাইতি এইবিলাকত লিপ্ত হৈছে সকলোৰে ডিটেইল ইনফৰ্মেশ্যন পুলিচৰ লগত আছে তেওঁলোকে কাম কৰি আছে যিকোনো মুহূৰ্ততে পুলিচে সফলতা পাব হ'ব